টুলাৰ গ্ৰেনলেণ্ড বাগিচাৰ নাবালিকা ছোৱালী আত্মহত্যা গোচৰৰ মূল অভিযুক্ত অহিমণ্ডলক গ্ৰেপ্তাৰ অহিমণ্ডল আৰু আজবাহাৰ শাস্তি দাবী ছোৱালী ঘৰৰ পৰিয়ালৰ নাবালিকা ছোৱালীক ভাল পাই পলাই লৈ গৈছিল অহিমণ্ডলে সামাজিক বিচাৰ ব্যৱস্থাত উপযুক্ত ন্যায় নাপাই নিজ গৃহতে চিপ লৈ আত্মহত্যা কৰে 14 বছৰীয়া নাবালিকা ছোৱালীজনী একে গোচৰতে মুফতি মুকিবুৰ ৰহমানৰ লগতে আৰু 3জন লোকে ইতিমধ্যে জেলত আছে যোৱা কিছুদিন ধৰি আত্মগোপন কৰি থকা অহিমণ্ডলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ঠুলা আৰক্ষীৰ আনহাতে অহিমণ্ডলৰ লগত আজবাহাৰ নামৰ লোক এজনো জড়িত আছে বুলি অভিযোগ তোলে ছোৱালীৰ ঘৰৰ পৰিয়ালে মূল অভিযুক্ত অহিমণ্ডলক আজি মংগলদৈ জেল হাজতলৈ প্ৰেৰণ কৰে ঠুলা আৰক্ষীয়ে মণ্ডলক একটাই কথা অহিমণ্ডলক তাৰ আজবাহাৰক এই দুটাৰ পুৰা শাস্তি হ'ব লাগে মই শাস্তি চাওঁ অহিমণ্ডলৰ ঘটনাটো 2টা বজাত ইয়াত ধৰিলে ছোৱালীজনীক ধৰি কিনি তাৰ পৰা গায়ব কৰি দিলে সেইখিনি এতিয়া 3 দিন পিছত আহিছে আমি ৰাইজৰ মানুহ মাতিছোঁ মাতাৰ পিছত এই ৰাইজে কিবা মীমাংসা কৰোঁতে আইনত মীমাংসা লৈছিলে লোৱাৰ পিছত তাৰ পৰা গুচি আহিলে আমাৰ আহি ছোৱালীজনী ঘৰত চিপ ধৰি ল'লে লোৱাৰ পিছত সিফালৰ পৰা অহিমণ্ডল গায়ব আজবাহাৰে ভগাই দিছে গ্ৰেপ্তাৰ কৰিলে তাৰ শাস্তি চাওঁ মোৰ ছোৱালী যেনেকৈ শাস্তি হৈ মৰিছে তাৰো তেনেকৈ শাস্তি চাওঁ বৰ্তমান আমাৰ পৰিস্থিতি হৈ আছে আমি মোৰ ছোৱালীজনী ঢুকাইছে মোৰ ছোৱালীজনী যেনেকৈ ফাঁচি লৈছে তেনেকৈ মই ফাঁচি যাওঁ অহিমণ্ডলৰ আৰু সেই গ্ৰেপ্তাৰ কৰিলে অহিমণ্ডলৰ গাৰ্জেন আৰু এটা আছে তো আজবাহাৰ কি আছিলে ঘটনাৰ জড়িত এই ঘটনা সি আছিলে সি মানে সি অহিমণ্ডলক খালি লুকাই ৰাখিছে কিন্তু সি তাৰ গাৰ্জেন হয় হট টাইমত সি গাৰ্জেন বুলি কৈছে আৰু আমাৰ মুক্তিমলন আমাৰ নহয় আমাৰ আপন মানুহ হয় আমাৰ কাৰণে ভালেই সি ভাবিছিলে আইনৰ ওচৰত দিব বুলি ছোৱালীজনীক আইনৰ ওচৰত দিবই নোৱাৰিলে এইবিলাক আমাৰ আমিয়ে মাতিছিলোঁ বোলে আমাৰ ছোৱালীজনী কেনেকৈ আইনৰ ওচৰত দিব লাগে আমি নাজানো আমি একোৱে নাজানো এইবিলাক ভিতৰত কথা পতা ক'ব নাজানো লেখা পঢ়া নাই সেইকাৰণে মই ভাবিছোঁ সিহঁতকে দিছোঁ বোলে আপোনালোকে যেনেকৈ আইনৰ ওচৰত দিব লাগে দিয়ক নহওঁতে মানে ছোৱালীজনী ঢুকাই ফাঁচি ল'লে আহি কিনি আইনৰ ওচৰত দিব খুজিছিলোঁ যে সেইকাৰণে ছোৱালীজনী দৌৰি আহিলে সি পলালে ইয়াত মানে অপৰাধ আছে সি মানে হৰ টাইমত মানে অহিমণ্ডলকে লৈ হৰিছে সি মানে তাৰো ওচৰত আছিলে আজবাহাৰৰ ঘৰত প্ৰেচিডেণ্টৰ সৰু ভাই